উজনি অসমৰ জাগ্ৰত মন্দিৰসমূহৰ ভিতৰত অন্যতম হ'ল হালধিবাৰী বুঢ়ীমাই থান। আজি বুঢ়ীমাই থানৰ বিষয়ে কিছু কথা জানো আহক। উজনি অসমৰ অতি জাগ্ৰত মন্দিৰ হ'ল হালধিবাৰী বুঢ়ীমাই মন্দিৰ। ৰহস্যময় হালধিবাৰী বুঢ়ীমাই মন্দিৰ গোলাঘাট জিলাত অৱস্থিত। 1962 চনত এই মন্দিৰটো আধুনিকৰণ কৰা হৈছে। জনবিশ্বাসৰ মতে এই অঞ্চলত এজনী বুঢ়ী মানুহ ভিক্ষাৰী ৰূপে ঘূৰি ফুৰা বহু লোকে প্ৰত্যক্ষ কৰিছে। সেয়েহে এই মন্দিৰৰ নাম হালধিবাৰী বুঢ়ীমাই মন্দিৰ। 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা মন্দিৰটোৰ মুখে অহা যোৱা কৰোঁতে কোনো এজন লোকে সেৱা নকৰাকৈ নাযায়। যদিহে সেৱা নকৰাকৈ যায় তেতিয়া দুৰ্ঘটনা অনিবাৰ্য বুলি জনবিশ্বাস আছে। এই মন্দিৰটোৰ ভিতৰত দুৰ্গা, গণেশ, বিষ্ণু, হনুমান বিভিন্ন দেৱ-দেৱীৰ মূৰ্তি আছে। কামাখ্যা মন্দিৰৰ অম্বুবাচী মেলাৰ সময়ত এই মন্দিৰটোৰ দুৱাৰ বন্ধ থাকে। এই মন্দিৰটোত এটা তাৎপৰ্যপূৰ্ণ শিল আছে। এই শিলটোৰ পৰা অবিৰতভাৱে পানী ওলাই থাকে। পানীৰ উৎস এতিয়ালৈকে উদ্ঘাটন কৰিব পৰা নাই। ৰাস্তা বনোৱাৰ সময়ত এই শিলটো 80 ফুট তললৈ খান্দিও লৰচৰ কৰিব নোৱাৰিলে। ফলত আজিও একে ঠাইতে শিলটো পূৰ্বৰ দৰেই আছে। এই শিলটো বুঢ়ীমাই বহা আসন বুলি লোকসকলে বিশ্বাস কৰে। ৰজা মহাৰজাসকলৰ শাসনকালত এইফালেদি বেপাৰ বাণিজ্য কৰিবলৈ যাওঁতে শিলটোত সোপা দি যায়। তেতিয়া বোলে বেপাৰ বাণিজ্য ভাল হয়। সেয়েহে এই মন্দিৰটোক সোপা দিয়া গোঁসাই বুলিও অন্য এটা নাম আছে এই মন্দিৰটোৰ। হালধিবাৰী বুঢ়ীমাই থানৰ বিষয়ে চমুকৈ ইমানেই।